মনটো ভাল লাগি গৈছে খোৱা এই নানু আমি গাঁৱলৈ আহিছো চামুচখনে খোৱা বাদ দে হাত চলাই দে তেতিয়াহে মজা পাবি অকৰাত ন মই নোৱাৰো এনেকৈ খাবলৈ তই খা কাইনা দেউতা হাতে সোতৰই মই যি বুজিলোঁ তোৰ পচন্দৰ ল'ৰাটোক মই একো নুবুজিলোঁ আংকেল একচুৱেলি আই মিন টু চে শ্বি শুন কথাকেইটা অসমীয়াতে কোৱাচোন নমৰা নহয় ঘনচিৰিকাই ৰাজহংসৰ খোজ দিবলৈ যাওঁতে খুৰা সেই কাহিনীটো ইয়াক মই ভালকৈ বুজাই দিম আপুনি চিন্তা নকৰিব খুৰা তামোলখন ভৰোৱাৰ আগতে বৰিকেইটা ভৰাই লওকচোন হাতে সোতৰই মই যি বুজিলোঁ নানুক বুজিবলৈ দুটামান পৰীক্ষাৰ প্ৰয়োজন হ'ব আৰু যদি নোৱাৰে গাড়ীত তেলটোল আছে নহয় টেংকি ফুলেই আছিলে এই আপোনালোকৰ সেইকেইটা যিহে ঘমৰ ঘান্তি লৰালে এই শেষ হৈ থাকিলে কাৰ্ডখন আছে নহয় শুন হাতে সোতৰই তোমাৰ কথাত কিন্তু পানী নহৰকে থেংক ইউ আংকেল কাইলৈৰ পৰা পৰীক্ষা আৰম্ভ হ'ব পৰীক্ষা কি পৰীক্ষা এতিয়া ঢোল বজাব লাগিব ঢোল ঢোল নানুৱে ঢোল কেনেকৈ বজাব সেইটো নাজানে ৰ'বা এতিয়া আমাৰ বলিয়া ওচা যে বলিয়া ওচাই শিকাব এটা কথাটো তুমি দেউতাক ইমপ্ৰেছ কৰিব পৰা নাই কি ল'ৰা তুমি দেউতাই কাইলৈ ঢোল বজাবলৈ দিব আৰু যদি বজাব নোৱাৰা তেন্তে সকলো মান সন্মান যাব তাৰপিছত আমাৰ ফিউচাৰ শেষ তেৰিকা কিয় চিন্তা কৰিছা তোমাক পলুৱাই লৈ যাম আকৌ অ' হেল্ল' মই এটা কথা ক্লিয়াৰ কৰি দিওঁ মই কেতিয়াও পলাই নাযাওঁ তেতিয়াহ'লে এটা কাম কৰিম দুখনমান হিন্দী চিনেমা চাই দিম এনে কমপ্লিকেটেড কেছত কি কৰে চাই দিম বছ আৰে চুপ চালা পাগল হৈ যাম মই তহঁত দুটাৰ মাজত সোমাই চালা না এইফালে না সিফালে আৰে বুৰ্বক কেনেকৈ প্ৰব্লেম ছল্ভ কৰিবি ভাব ঢোল বজাব জান নে নাজান যদি নাজান ক'ত শিকিব পাৰিবি চিন্তা কৰ এতিয়াও আছে সময় বলিয়া কাই মই ছাৰৰ ছোৱালী আমাৰ সেই ছাৰৰ ছোৱালী নমস্কাৰ আমাক বগাই কাই পঠিয়াইছে হয় নি? এওঁলোক গুৱাহাটীৰ আলহী আপোনাৰ পৰা ঢোল শিকিবলৈ আহিছে গুৱাহাটীৰ পৰা অহা আলহীক মই ঢোল বজাই শিকাব লাগিব জয় ৰাম ৰ'ব আপুনি বজাই দেখাব নালাগে এওঁক খালি ভালকৈ শিকাই দিয়ক কেলেনো বাৰু নিশিকাম কোৱাচোন বাৰু মই 1 মাহৰ ভিতৰত এওঁক ধুনীয়াকৈ ঢুলীয়া ওজা বনাই দিম হে নাই এমাহ নহয় আপুনি এওঁক এদিনতে ঢোলৰ ওজা বনাই দিব লাগে কি কোৱা হে